এইজন মনোজ ভাই ইয়ে কেনেকুৱা খবৰ একদম চালিয়া আজি দেখি থাকো ন আজি ৰিয়েলত দেখিছো কচম ধুনীয়াকৈ এনেকুৱা ধুনীয়া ধুনীয়া গোটা বগে সৌৰকাই উল্টা হৈ গৈ অকণ উদাস উদাস দেখিছো কিয় হেল্ল' গাইছ নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ মই চিলিন আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই এতিয়া তিনিচুকীয়া যাম তাৰমানে মিকি মোবাইলত আজি কোন আহিব আপোনালোকে জানেনে তিনিচুকীয়া TDA মাৰ্কেটত মনোজ ভাই আহি আছে তো মনোজ ভাইক লগ কৰিবলৈ আমি গৈ আছোঁ মই ইয়াৰ পৰা ওলাই যাম এতিয়া মানৱীও আহিব এতিয়া মানৱী মই আৰু চবেই আহিব সি এতিয়া TDA মাৰ্কেটত পাবহি অকণমান পাছত আমি প্ৰথমে গৈ থাকোঁ তাৰপিছতে তাৰ কাৰণে ৰখি থাকিম লগ কৰিম ভিডিঅ' বনাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইছ ইয়াতে মিকি মোবাইলত আহি গ'লো ইয়াত চবেই আহিলে সৌৰকাই উল্টা হৈ গৈছে আজি সৌৰকাই কৈ বেছি দুটা মিছ হৈ গ'লি ন সৌৰকাই এলেন ভাই এইবাৰ চাবুৱা ফালৰ পাইছে নামটো কি হৈছিলে আপোনাৰ গৌৰৱ আৰু তোমাৰ সূৰ্য আৰু ইয়াত আৰু ফাইনেলি উপস্থিত হ'ল 40,000 মানতে মৰি কি খবৰ অকণ উদাস উদাস দেখিছো কিয় বহুত দূৰৰ পৰা আহিছে ভাগৰ লাগিলে খাই লয় এইটো বাইক লৈ আহিছো বন্ধুৰ পৰা আজি থাকি যাবা থকা নথকাটো এতিয়া হ'ব বাৰু অলপ ৰেষ্ট লৈ লওঁ আৰু লগত আহিছে এইজন দাদা এয়া তিনিজন আৰু আমাৰ মিকি দাই এতিয়া ঠাণ্ডা হেৰি কৰি আছে এইটো পালোৱে মই আৰু মানৱী মানৱী কোৱা কিবা ভাল লাগিছে সিহঁতক লগ পাই একদম কি কৰিবি মোবাইলত দেখি থাকো অকল ৰিয়েলত দেখিছো যে আজি দেখিছা আকৌ মোবাইলত দেখি থাকো ন আজি ৰিয়েলত দেখিছো কচম ধুনীয়াকৈ এনেকুৱা ধুনীয়া ধুনীয়া গোটা বগা একদম টোপোলা পোপোলা দেই কস্তুৰী আৰু জোনবক লৈ আহিব লাগিছিলে বাইক লৈ আহিছো এতিয়া জানাই নহয় আৰু একো নাই দে এইটো মানে মানুহৰ কেতিয়াবা কিবা হৈ যায় ঠিক আছে আৰু বহক অকণমান আৰাম কৰক লগ পাই আছো লগ পাই থাকিম বিশ্বজিৎ দা কি খবৰ ভালে আছো একদম মজা ন একদম ভাল আৰু ইয়াতে আহিলে বহুত ভাল লাগিল দেই আপোনালোকৰ আজি মানে ফোন কিনিব আহিছিলো এতিয়া কিনা হয় নহয় নাজানো অলপ দাম দৰ ফিক্স কৰি মিলাই আছে আৰু পাৰ্টিটো দি যাব আইফোন ল'ব আহিছে 13 Pro যদি লো পাৰ্টিটো দিহে যাম একদম নহলে নাযাওঁ একদম আৰু ইয়াত কোন আহিছে জানে আপোনালোকে মনোজ ভাই আৰু এইজন মনোজ ভাই ইয়ে কেনেকুৱা খবৰ একদম চালিয়া আজি কি কাৰণে আহিছে ইয়াত কিয় আহিছো এয়া মোবাইল ল'ব বোলে লাইভ নেকি একদম নহয় লাইভ নহয় আচ্ছা ভিডিঅ' নহয় মোবাইলৰ দোকানৰ তলত আছো মোবাইল কিনিব আহিছো তিনিচুকীয়াত আৰু এয়া কাম চলি আছে আৰু লগ পাই ভাল লাগিলে বহুত বঢ়িয়া তোমালোকক লগ পাই ভাল লাগিল এনে দেখি থাকো কিন্তু আজি ৰিয়েলত আপোনাকো একদম ধুনীয়া আছে আৰু আমাৰ এইফালে মিকিদাও আছে এইজন কি খবৰ একদম ভাল একদম আজি আকৌ ঈদ মোবাৰক দিছো একদম বহুত মজা লাগিলে এয়া পলাশ ভাই আহিলে গামোচা পিন্ধি তই কৰিব আহিলি আচ্ছা একদম নহয় অসমীয়া গামোচা পিন্ধি আহিছে মজা বঢ়িয়া গাইছ মানে এতিয়া আহি পাই গ'লোহি ঘৰত আকৌ তাৰপিছতে মোৰ ঘৰ আমাৰ লগৰজনী আহিলে আৰু এইজনী লগৰজনী ৰখি আছে বোলে মোৰ অকণমান দেৰি হ'ল ঐ কিমান দেৰি হ'ল ৰখি থকা ইমান দেৰি নাহা তই কিবা হ'ল নেকি তোৰ হাতত কেনেকৈ পৰিলি ইছ ৰাম ধেত সেনেকৈ কেনেকৈ চলাইছিলি সেনেকৈ পৰিবলৈ ভালকৈ চলাবি আকৌ তই দে আৰু মই এতিয়া মানৱীহঁতক থৈ পিনে আহি পেলালোঁ মানে ইমান দেৰি কৰি থাকে না চুনি কিবা সোনকালে যাওঁ ভোক লাগি গ'লগৈ সেইকাৰণে আহি পেলালোঁ সিহঁতক থৈ পিনি মই এতিয়া আকৌ তিনিচুকীয়াত আহি পালোঁহি এতিয়া বাইদেউহঁতে থাকিম সিহঁতি পিছতকৈ আহিব বাৰু তাৰপিছতে এতিয়া আকৌ বেলেগ এটা ঘৰলৈ যাওঁ এই ওচৰ বৌটোৰ ঘৰলৈ গৈ আহোঁ ওচৰ বৌজনীৰ ঘৰলৈ গৈ আহোঁ তাৰপিছতে বলক